জনাইছো যুৱতীয়ে গা ধুই থকা অৱস্থাতে মোবাইলেৰে গোপনে ভিডিঅ' ৰেকৰ্ড এটা লম্পটৰ যুৱতীয়ে গা ধুই থকা অৱস্থাতে মোবাইলেৰে গোপনে ভিডিঅ' ৰেকৰ্ড এটা লম্পটৰ হাতীগাঁৱৰ এটা ভাড়াঘৰত সংঘটিত হৈছে এই জঘন্য ঘটনা কলকাতাৰ শামীম আখতাৰ নামৰ এটা লম্পটে এগৰাকী অসমীয়া যুৱতীৰ শ্লীলতা হানি কৰিবলৈ চেষ্টা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে নাই মই ডিলিট কৰিছিলে ন ৰিসেন্টলি তো পাই গলো মই লগ মই ৰিকভাৰ কৰিলো এই লগ ডিলিট কৰিছে क्यों किया जमा नहीं करा है हाँ? कल तक मर जाएगा तेरे ऊपर मोबाइल को दे इसका मोबाइल कहाँ है मोबाइल रूमत भৰাই থাকো चल रूम में चल হাতীগড় চাৰিআলিৰ অজন্তা পথৰ হাউচ নম্বৰ 40ত আজি এক অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে হাউচ নম্বৰ 40ৰ উৎপল বৰবৰাৰ মালিকাধীন ভাড়াঘৰত ভাড়াতীয়া হিচাপে বসবাস কৰা এগৰাকী অসমীয়া যুৱতীয়ে গা ধুই থকা অৱস্থাতে শামীম আখতাৰ নামৰ পাখণ্ডটোৱে মোবাইলেৰে গা ধোৱা যি বাথৰুম আছে সেই বাথৰুমৰ ওপৰেদি উঠি ভিডিঅ' বনাই থাকোঁতে ভিডিঅ' বনাইছিলে আৰু ইয়াৰ পাছতে মোবাইলত আবদ্ধ কৰিছিলে সেই সময়তে গা ধুই থকা অৱস্থাতে যুৱতীগৰাকীয়ে শামীমক প্ৰত্যক্ষ কৰে আৰু ইয়াৰ পাছতে চিঞৰ বাখৰ কৰে যুৱতীগৰাকীৰ চিঞৰ বাখৰ শুনি মুহূৰ্ততে অন্য ভাড়াতীয়াসকল ওলাই আহি যুৱতীগৰাকীক উদ্ধাৰ কৰে আৰু এই লম্পটোক আবদ্ধ কৰি ৰাখি হাতীগাঁও আৰক্ষীক গতাই দিয়ে যুৱতীয়ে গা ধুই থকা অৱস্থাত মোবাইলেৰে গোপনে ভিডিঅ' ৰেকৰ্ড কৰি আছিলে এই লম্পটোৱে হাতীগাঁৱৰ এটা ভাড়াঘৰত সংঘটিত হৈছে এই ঘটনা শামীম আখতাৰ নামৰ লম্পটোৱে সংঘটিত কৰিছে এই কাণ্ড শামীম আখতাৰ কলকাতাৰ বুলি জানিব পৰা গৈছে চেনেলটো সাবস্ক্ৰাইব কৰিব এণ্ড সাথে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে সব আপডেটছ পাই থাকে বাই বাই